আপুনি এইখন বাটত মানে কদৰজমা বাটত আপুনি কচু গাছ কিয় ৰুলে? কচু মানে আমাৰ সবজিৰো অভাৱ হ'ল আৰু জাগাখিনি বঢ়িয়া হৈ আছে। আমি এতিয়া ৰুই দিলোঁ মানে এতিয়া যাৱাই পৰা নাই, মানুহ যাবাই নোৱাৰে, তাৰ কাৰণে আমি ৰুইছোঁ। আপুনি ইয়াৰ দ্বাৰা কিবা প্ৰতিবাদ কৰিলে নেকি? প্ৰতিবাদ কৰিলোঁ কি যে আমাৰ এইখন ৰাস্তা আজি কিমান দিনৰ পৰা দিগদাৰ পাই আছোঁ, তাৰ কাৰণে আমি এই কচু ৰুইছোঁ। আপুনি ইয়াৰে মানুহ নেকি? ইয়াৰে নকেল, একদম খাবলা নকেল। দিন ৰাতি মই এই বাটৰে কাম কৰি থাকোঁ। এয়া আছিল সোণাৰী অঞ্চলৰ এজন মানে প্ৰবীণ ব্যক্তি। এখেতে খবতে কচু গছ ৰুইছে, যিহেতু মানুহ অহা যোৱা কৰিব নোৱাৰে এইখন বাটত, গতিকে এই বাটত কচু ৰুই দিছে। মানে এক প্ৰকাৰ প্ৰতিবাদ জনাইছে, চৰকাৰক ওচৰত প্ৰতিবাদ জনাইছে ৰাস্তাটো কিয় নহয় তাৰ কাৰণে সেই কচু গছ ৰুই দিছে। ৰাস্তা ঘাট কেনেকুৱা পালে আপুনি? একদম লেতেৰা, একেবাৰে লেতেৰা। ইয়াৰ কাৰণে দায়ী আপুনি কোন বুলি ভাবে? দায়ী আপোনাৰ প্ৰেচিডেণ্ট আছে, গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট ভাবে। বজাৰ কমিটি ইমান বেয়া, আপোনালোকে কিবা ভাবিছে নেকি? ইয়াৰ কাৰণে দায়ী কোন বুলি আপোনালোকে? এইটো ইয়াৰ কাৰণে দায়ী হ'ল মানে পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত। ইয়াৰ কাৰণে পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত দায়ী। মানে আঞ্চলিক পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ মানে প্ৰতিনিধিসকল দায়ী। ইয়াৰ মানে কাউন্সিলৰবিলাকে আমাৰ সোণাৰী হয়, আঞ্চলিক পঞ্চায়ত মানে এই কাউন্সিলৰটো হয়, এইটোতো আৰু ইয়াতে খাৱৰ নিচিনা হৈছে। ইয়াৰ কাৰণে আপুনি কাক দায়ী বুলি ভাবে? কাক দায়ী বুলি ভাবে? আমি প্ৰেচিডেণ্ট আৰু বিধায়ক। যিয়ে নহওক বিভিন্নজনৰ বিভিন্ন কথা। এখেতে কৈছে এই ৰাস্তাটো বেয়া হোৱাৰ কাৰণে দায়ী কৰিছে প্ৰেচিডেণ্ট আৰু বিধায়কক, কোনোবাই কৈছে চৰকাৰক, কোনোবাই কৈছে আঞ্চলিক পঞ্চায়তক। যিয়ে নহওক আমি RPTV নিউজৰ পৰা বিধায়ক সংশ্লিষ্ট বিষয়াসকলক অনুৰোধ জনাওঁ সোণাৰীবাসীৰ হৈ যে ৰাস্তাটো যাতে অতি সোনকালে যাতে মেৰামতি কৰে, মানুহক যাতে হাট বজাৰ কৰাৰ কাৰণে সুবিধা প্ৰদান কৰে, এইখিনি আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আমি দাবী জনাইছোঁ বা অনুৰোধ জনাইছোঁ। হ'ব এইখন সোণাৰী বজাৰ নে? হয়, এখন সোণাৰী বজাৰ। আপুনি এইখন সোণাৰী বজাৰত আহে নেকি দৈনিক? হয়, মই ইয়াতে চেছবি কাম কৰোঁ, ডেইলি মানে অহা যোৱা কৰি থাকোঁ। এইখন ৰাস্তা ঘাট যে বেয়া সোণাৰী অঞ্চলৰ, ইয়াৰ কাৰণে আপুনি কাক দায়ী বুলি ভাবে? ইয়াৰ কাৰণে আমি চৰকাৰক মানে যিবিলাক ঠিকাদাৰ আছে সেইবিলাকক মানে আমি দায়ী বুলি ভাবোঁ, কাৰণ ইমান বেয়া ৰাস্তা, গতিকে কোনো চৰকাৰৰ কোনো ইয়াতে পদক্ষেপ নাই। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে সোনকালে এই ৰাস্তাটো মানে ভাল কৰি দিয়ে। আচ্ছা, এয়া আছে সোণাৰী এজন স্থানীয় যুৱক। এখেতে কৈছে ইয়াৰ কাৰণে চৰকাৰে দায়ী আৰু ঠিকাদাৰবিলাকক। আমি জনাওঁতে এই ৰাস্তাটো মেৰামতিৰ কাৰণে ঠিকাদাৰক এতিয়ালৈকে কোনো ধৰণৰ অনুমোদন দিয়া নাই, যদিও গাঁও পঞ্চায়তৰ হাতত মজুত আছে। এইখন ৰাস্তা মেৰামতি কৰাৰ কাৰণে ধন মজুত আছে, কিন্তু এতিয়া চৰকাৰৰ পঞ্চায়ত প্ৰতিনিধিয়ে ৰাস্তাটো সোনকালে যাতে মেৰামতি কৰে এইজন মানুহে মানে অনুৰোধ জনাই আছে। আমিও RPTV নিউজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ পঞ্চায়ত প্ৰতিনিধিয়ে যাতে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰে আৰু সোণাৰী অঞ্চলৰ ৰাইজক যাতে অহা যোৱাৰ কাৰণে সুবিধা প্ৰদান কৰে। যিটো মাজে মাজে ৰাস্তাটো, এই ৰাস্তাটো যে ইমান বেয়া, তাৰ কাৰণে আপোনাৰ কিবা মন্তব্য? কাক মন্তব্য মানে যি ৰাস্তা আছে এনেকুৱা ৰাস্তা কেতিয়াও হোৱা নাই, আজি ফাৰ্ষ্ট দেখা পালোঁ। এই প্ৰেচিডেণ্ট হৈছে আৰু যিবিলাক কাম কৰি আছে ৰাস্তা কাম কৰাই নাই, এইবিলাক আগতে কৰিছিল, বৰ্তমানলৈকে একো কাম কৰা নাই। কি ক'ম, দেখাটো মানুহ দেখি আছে, তো কি হৈছে ৰাস্তাখন, ৰাইজে চাই আছে। আজি হাটৰ দিন, মানুহ খোজকাঢ়িব নোৱাৰা হৈছে, কিমান মানুহ পিছলৈ পৰি আছে, হাত ভৰি ভাঙিছে, বহুত দেখা পাইছোঁ আমি। মানুহ নাদেখে নেকি এইবিলাক? সেই আৰু কি ক'ম। এইটো মানে ৰাস্তা যে কদৰ্য ৰূপ, ইয়াৰ কাৰণে আপুনি কাক কাক দায়ী বুলি ভাবে? কাক আমি পঞ্চায়তৰ প্ৰতিনিধিবিলাকক দায়ী পাব, আৰু কাক ভাবিম? সিহঁতৰ কাম এইবিলাক। আপুনি ইয়াৰে মানে? এই আমি সোণাৰী বজাৰৰ ওচৰৰ মানুহ। আপোনাৰ নামটো কি আছিল? মিৰাজ আলী মণ্ডল। আপোনাৰ ঘৰ জয়ভূম নেকি? আমাৰ ঘৰ জয়ভূম। আচ্ছা, সোণাৰী বজাৰত যে এই যে ৰাস্তাটো যে মাজে মাজে থোৱা ৰাস্তাটো যে ইমান বেয়া, তাৰ কাৰণে আপুনি কাক দায়ী বুলি ভাবে? দায় আমাৰ এক নম্বৰ হ'ল আমাৰ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট আর MLA সাহেব। এই আমার এই সোনারি অঞ্চলের কাম কাজ, এই রাস্তার কাম ক'ব নোৱাৰে, কৰিব নোৱাৰে, মানে খুব মানে আমাক মানে মানে MDC আছে, আমাৰ MDC আমাৰ এই ৰাস্তাত মানে একো কাম কাজ নকৰে।
এই আমি সরকারের কাছে আমি আবেদন কৰিছোঁ আমাৰ ৰাস্তা যাতে ভাল হয়। হয়, একেতে আছে চুনারি বজারের গাতে লাগে থকা জয়ঙ্গার বাসিন্দা মিরাজুল যোদ্ধার একেতে রাস্তা চুনারি বজারের রাস্তা যে কদর্য হয় তার কারণে দায়ী করেছে চুনারি গাঁও পঞ্চায়েতের সভাপতি তথা MDC তথা MLA ইত্যাদি মানে অন্যান্যমূলক থকা মানে সংশ্লিষ্ট কর্তৃপক্ষকে এই এক্ষেত্রে দায়ী বুলি কৰিছে সঁচাই, কাৰণ অন্যান্যমূলক কর্তৃপক্ষে দায়ী হ'ব। যে কেনে ধৰণৰ কষ্ট অনুভৱ আপোনালোকে কৰি আছে? কষ্ট মানে আমাৰ এই বাজাৰত হাতাই নাযায়, এনেকুৱা কথা। খুব কষ্ট লাগিছে খুব না? কষ্ট, অহা যাওয়া বন্ধ হয়ে গেছে, গাড়ি ঘোড়া নচলে। মানুহ যাব নোৱাৰে আৰু গাড়ী ঘোড়া কেনেকৈ চলিব? আপুনি কওকচোন দাদা, এই ৰাস্তাটো যে সোণাৰী বজাৰত যিমান অসুবিধা হৈছে সেইটো ভাষাই প্ৰকাশ কৰিব নোৱাৰিম আমি। আমাৰ ৰাইজে যিমান অভিযোগ দি আছে যে সোণাৰী বজাৰটো কি কয় এই বিলৰ নিচিনা হৈ গৈছে, শালিখেতৰ নিচিনা হৈ গৈছে, আৰু ৰাস্তা ঘাটো শালিখেতৰ নিচিনা হৈ গৈছে। সেইকাৰণে চলিব নোৱাৰি, গাড়ী ঘোড়া কিবা মানুহ গোটেইখিনি অসুবিধা হৈছে। সেইকাৰণে আমি অনুৰোধ কৰোঁ যে এই ৰাস্তাটো অতি সোনকালে মানুহৰ সুবিধাৰ কাৰণে যাতে চলিব পাৰে, সেইকাৰণে অনুৰোধ কৰোঁ আমি। আপুনি কাক অনুৰোধ কৰিলে? এইটো আমি চৰকাৰৰ অনুৰোধ কৰোঁ আৰু কি। হয়, এখেতে খুব আক্ষেপেৰে কৈছে যে সোণাৰী বজাৰৰ ৰাস্তা ঘাটবিলাক মানে খাৱৰ নিচিনা হৈছে, মানে বিলৰ কথা কৈছে, বিলৰ নিচিনা হৈছে, চলিবই নোৱাৰে, খুব দুখ প্ৰকাশ কৰিছে। আৰু কৈছে যে মানে চালিতলিৰ নিচিনা কৈছে, মানে য'ত মানে আমি কঠীয়া ৰোওঁ শালি খেতিৰ দৰে হয়, শালি খেতিৰ নিচিনা বোকা হৈছে। আপোনালোকে বোকা চাইছে, এইখন বোকাত শালি খেতিৰ নিচিনা হৈছে।